মোৰ লগত বৰ্তমান আছে লখিমপুৰৰে সুসন্তান তথা ইউটিউবাৰ আছিলে, এতিয়াতো বেহাৰবাৰী আউটপোষ্টৰ জৰিয়তে সমগ্ৰ অসমে চিনি পায়, ৰাজীৱ গৌৰী ডাঙৰীয়া। আজি ইয়াত আপোনাক পালোঁ। বিশেষকৈ আমাৰ এটা চেনেল চলাই আছোঁ আমি, আছামিজ টক্স নাও বুলি, যি লোকেল নিউজ লখিমপুৰৰ লোকেল নিউজসমূহ আমি আপলোড কৰোঁ। আপুনি কি জনাব যদি আপোনাৰ ফালৰ পৰা এটা শুভেচ্ছা বাৰ্তা পাওঁ? মই আছামিজ টক্স নাওৰ প্ৰত্যেকজন শুভাকাংক্ষীলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই পেজটি, এই চেনেলটিক যিদৰে আজিলৈকে মৰম দি আছে, অনাগত দিনতো তেওঁলোকক তেনেদৰে মৰম চেনেহ কৰি যাওক। আৰু লগতে অনাগত দিনত তেওঁলোকৰ যি ভাল ভাল খবৰবিলাক, যি পজিটিভ নিউজ তেওঁলোকে দি আহিছে, এই খবৰবিলাক যাতে ৰাইজৰ মাজলৈ এইদৰে সদায় প্ৰচাৰ হৈ থাকে, তাৰ কাৰণে আমি আশাবাদী। আৰু এটা সুধুকৈ কথা এটা সুধি লওঁ। আপুনি যিহেতু লখিমপুৰৰ পৰা গৈ এতিয়া বেহাৰবাৰী আউটপোষ্টত আপুনি অভিনয় কৰি আছে, এই জাৰ্ণিটোৰ অনুভৱটো অকণমান যদি ছুটিকৈ কৈ দিয়ে। জাৰ্ণিৰ অনুভৱ একেবাৰে ছুটিকৈ ক'বলৈ গ'লে মানে পাণ তামোলৰ পৰা ডাইৰেক্ট বেহাৰবাৰী আউটপোষ্ট নিচিনা হৈছে আৰু সেইটো ছুটিকৈ তো পাণ তামোলৰ বেপাৰী এনেকুৱা গৈ সেইটো আৰু এইটো ছুটিকৈ কোৱা যাত্ৰা নহয়, মানে দীঘলীয়া যাত্ৰা। আপোনাৰ যথেষ্ট কষ্টৰ ইয়াত মানে মূল্য জড়িত হৈ আছে। হয় হয়। আৰু শেষত আজি সৰস্বতী পূজা শেষত কি ক'ব? মই তাকে মই আজি মানে কনফিউজ এটা হ'লে আহি থাকোঁতে দেখিছোঁ মানে ল'ৰা ছোৱালীবিলাক পাৰ্কলৈ গৈ আছে। হয় হয়। মই কৈছোঁ এইটো তোমালোকৰ এড্ৰেছটো ভুল হ'ল, সৰস্বতী মা পাৰ্কত নাই নহয়, সৰস্বতী মা বিদ্যালয়ত আছে, সৰস্বতী মাৰ্কত আছে। তো মই গালি পাৰিছে তেতিয়া। হয় হয়। এতিয়া ৰাইজে চবেই ভুল এড্ৰেছত গৈ আছে, পাৰ্কত গৈছে, কোনোবা বেলেগ মন্দিৰৰ পাৰ্কত সোমাইছে। হয়, এড্ৰেছবোৰ ভুল হৈছে। সৰস্বতী মা য'ত আছে তালৈ যোৱা নাই, ভুল এড্ৰেছত গৈছে ৰাইজসকল। হয় হয়। ধন্যবাদ দাদা। আপোনাৰ আমি লখিমপুৰৰ সন্তান হিচাপে, ময়ো যিহেতু লখিমপুৰৰ সন্তান, আপুনি একদম সফলতাৰ উচ্চ শিখৰলৈ যাওক কামনা কৰিলোঁ। আশীৰ্বাদ যদি এইদৰে কৰি থাকে নিশ্চয় তেতিয়া কৰিবলৈ চেষ্টা কৰিম। হয়, আমাৰ শুভেচ্ছা সদায় আছে। থেংক ইউ।